স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। এয়া মই ভিডিঅ'টো কৰিছোঁ, ভিডিঅ'টো কৰা দিনেই হ'ল, আপলোডহে বহুত দিন হৈছে দেই দিয়াটো। এই কামাখ্যালৈ গৈছিলোঁ, সেয়া ভিডিঅ' আপোনালোকক দিছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো ব'লক। তো এয়া আমি গৈ আছোঁ, এতিয়া পালোহি আৰু বেছি নাই, অকণ আছে। তো এতিয়া আমি গাড়ীৰ পৰা নামি তালৈ যাম। তো এতিয়া নামি কৰি আহি গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব। এয়া দেখিছেনে ইমান লাইন পাতি আছে, এয়া ভিতৰলৈ যায় মানে মেইন জেগালৈ। তো এতিয়া আমি গৈছোঁ মানে ওপৰলৈ গৈ আছোঁ। এয়া হৈছে মেইন গেটখন, মানে মন্দিৰৰ ভিতৰত সোমোৱা মেইন গেটখন। তো এতিয়া আমি গৈ আছোঁ ধূপ চাকি জ্বলাবলৈ। দেখিছেনে ইমান মানুহ, বহুত মানুহ ইয়াতে। তো আমিও এতিয়া গৈ আছোঁ আৰু ভিতৰলৈ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এইফালে আমি ভৰি হাত ধুবলৈ আহিলোঁ, যিহেতু চাকি ধূপ জ্বলাম। তো ভিতৰত যিটো মোবাইল এলাও নহয়, ভিডিঅ' কৰিবলৈ মানা কৰি থৈছে। তো মই ভিতৰলৈ ভিডিঅ' নাই কৰা, বাহিৰে দেখুৱাইছোঁ আৰু ভিতৰত সোমাই যোৱাতে ভিডিঅ' কৰিব নোৱাৰিলোঁ। এইফালে দেখিছেনে সৰু। এতিয়া মোৰ হৈ গ'ল যিহেতু চাকি ধূপ জ্বলালোঁ, ভিতৰলৈ সোমাই কৰি ওলাই আহিলোঁ যিহেতু। তো তললৈ গৈ আছোঁ। এইখিনিতে সকলোৱে ফটো তুলি আছে দেখিছেনে। অৱশ্যে ময়ো ফটোকেইখনমান তুলি ল'লোঁ দিবলৈ কাৰণে। দেখিছেনে ইমান ভাল জেগা। তো এতিয়া হৈ গ'ল আৰু ফটোও তুলিলোঁ, তো অলপ ঘূৰিলোঁ। তো এতিয়া আমি যাম আৰু এতিয়া। তো এইফালে দেখিছেনে ছাগলীটোক চবেই ফল মূল কিবাকিবি খুৱাই আছে। আমি ওলাই আহিলোঁ মন্দিৰৰ পৰা। ইমান ধুনীয়া পবিত্ৰ স্থান এটাত আহিবলৈ পালে বহুতেই ভাল লাগে। তো ওলাই আহিলোঁ। এইফালে আকৌ বেলেগ এইটো চাইডে ক'ৰবাত নি আছে দেই। মই মানে এইটো কি হয় চিনি নাপাওঁ। কামাখ্যা মন্দিৰৰ মানে অকণমান পাহাৰৰ ওপৰৰ ফালে আহিলে এইটো দেখা পায়, কি হয় নাজানো। তো এতিয়া আমি শিৱলিংগৰ ওচৰত গৈ আছোঁ। কামাখ্যা মন্দিৰৰ প্ৰায় 2-3 কিলোমিটাৰ দূৰত হ'ব। তো এয়া দেখিছেনে আহিছোঁ আমি খোজকাঢ়ি পাহাৰে চকেদি আহি এয়া পাই গ'লোঁ। তো এই গুহাটোৰ ভিতৰত আছে, এই ভিতৰত মানে ওলাই যোৱা ৰাস্তাও, সোমোৱা ৰাস্তাও আছে। তো চাব, ভিতৰত যিহেতু ভিডিঅ'টো কৰা এলাও নাই, তো ভিডিঅ' নাই কৰা। তো বাহিৰৰ পৰা দেখুৱালোঁ। তো চাই থাকিব শেষলৈকে। ইয়াতো সেৱা এভাগ কৰিলোঁ গাইজ। তো দেখিছেনে ইয়াৰ বেকগ্ৰাউণ্ডটো কিমান ধুনীয়া, মানে পাহাৰৰ ওপৰত আছে যিহেতু ইয়াত। তো ইমান ধুনীয়া লাগে। এইফালে চাওক এই গুহাটো, মানে এই জেগাডোখৰলৈ আজি প্ৰথমবাৰ আহিছোঁ। বহুত ভাল লাগিব আহিলে। তো খালি অলপ কষ্ট কৰিব লাগিব, যিহেতু বহুত ওপৰলৈ আহিব লাগে, তল ওপৰ উঠিব লাগে ষ্টেপ বাই ষ্টেপ। তো আপোনালোকেও আহিব, ভাল লাগিব যিহেতু কষ্ট কৰিলে কষ্টৰ ফলদাই মিঠা। তো আপোনালোকে আহিব। তো যিহেতু কামাখ্যা মন্দিৰৰ পৰা অলপ দূৰত আছে, খোজকাঢ়ি আহিব লাগে। তো আহিব। তো ময়ো গৈ আহিলোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। তো আজিলৈ আহিছোঁ, বাই।